মই আইচিআই কৈছোঁ, তই মৰিলি কালি তোক লৈ আহিম। থানাৰ আইচি লৈ জাহাদুৰৰ পত্নী। সুন্দৰী ঘৈণীয়েকৰ অসুন্দৰ কৰ্মত সৰ্বহাৰা স্বামী জাহাদুৰ। দ্বিতীয় প্ৰেমী ধ্বংস কৰিলে প্ৰথম প্ৰেমিক স্বামীৰ উপৰিও 9 বছৰীয়া জীয়ৰী আৰু 4 বছৰীয়া ল'ৰাৰ ভৱিষ্যত। প্ৰেম 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 প্ৰেমে নামানে জাতি, প্ৰেমে নামানে ধৰ্ম, প্ৰেমে নামানে বয়স, প্ৰেমে নাচালে নিজৰ সন্তানৰ ভৱিষ্যত। প্ৰেমৰ প্ৰবল সোঁতত ভাহি গ'ল শৈশৱৰ প্ৰেমৰ মায়াৰে বান্ধ খোৱা 10 বছৰৰ এখন সুখৰ সংসাৰ। প্ৰেম কৰি বিবাহপাশত আবদ্ধ হোৱা স্বামী, কণ কণ দুটি সন্তানৰ ভৱিষ্যত। স্ক্ৰীণত প্ৰত্যক্ষ কৰা দম্পতীহাল ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ বাঘমাৰী গাঁও পঞ্চায়তৰ জাহাদুৰ ৰহমান আৰু আফচুন নেহাৰ। 10 বছৰ সুখৰ সংসাৰ অতিবাহিত কৰি স্বামী জাহাদুৰ কৰ্মসূত্ৰে কেৰালাত থকা সুযোগ মোবাইল যোগে দ্বিতীয় প্ৰেম। তাৰ পৰিণত হোৱা 30 এপ্ৰিল তাৰিখে ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰাৰ অজুহাত দি এতিয়ালৈকে উভতি নাহিল পত্নী আফচুৰ নেহাৰ। ফলত বিচাৰ খোজাৰ কৰি অৱশেষত চাপতগ্ৰাম থানাত এখন এজাহাৰ দাখিল কৰে স্বামীয়ে। স্বামী জাহাদুৰে জনোৱা মতে 30 এপ্ৰিলত নিৰুদ্দেশ হোৱাৰ পিছৰ পৰা অচিনাকি মোবাইলৰ হোৱাটছআপ যোগে 4 মাহ পূৰ্বে এখন ডিভোৰ্চ পত্ৰ প্ৰেৰণ কৰাত স্বামী পৰিয়াল অইন ব্যক্তিৰ প্ৰেমত হাবুডুবু খাই গুচি বুলি নিশ্চিত হৈছে। উল্লেখযোগ্য যে চতুৰ আফচুন নেহাৰ 4 মাহ পূৰ্বে ডিভোৰ্চ লৈ স্বামী গৃহত থাকি টকা পইচা অলংকাৰ সংগ্ৰহ কৰাৰ সুযোগ পোৱাত আনুমানিক 2 লাখ টকা সোণৰূপ আদি লৈ যোৱাত সৰ্বহাৰা হৈছে স্বামী জাহাদুৰ। থানাৰ আইচি হাজী আৰু পত্নী আফচুন নেহাক পলুৱাই নি শোকত ভাগি পৰা স্বামীগৰাকীক আকৌ মানসিকভাৱে হাৰাশাস্তি কৰা দ্বিতীয় প্ৰেমিকগৰাকীৰ বিৰুদ্ধে প্ৰশাসনৰ আশ্ৰয় লোৱা আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তে লক্ষণীয় হ'ব। মোৰ ঘৰ বাঘমাৰীত। মোৰ নাম জাহাদুৰ ৰহমান, বিলাসীপাৰা সাব ডিভিজন। অহা 30 তাৰিখ মোৰ স্ত্ৰী নিৰ্দেশ হয় আফচুন নেহাৰ। মই গোটাই দিনটো তাক বিচাৰিছিলোঁ, কোনো খোজ পোৱা নাই। তাৰপিছত ৰাণীগঞ্জত মই এখন নিৰ্দেশ বুলি লিখিত দিছিলোঁ। তাৰপিছত ঘৰত আহি মই পিছদিনা 1 তাৰিখ ৰাতিপুৱা বেলেগ এটা নম্বৰত ডাইভৰ্চ পেপাৰ এখন দিয়ে তাই। মই ভাবিলোঁ তাইতো কোনো হেৰুৱা নাই, তাইতো বেলেগ এটা ল'ৰাৰ লগত গৈছে, এইকাৰণেহে মোক ডাইভৰ্চ লেটাৰ পঠাই দিছে। তাৰপিছত মই ভাবিলোঁ তাই গৈছে। মোৰ ইমান কষ্টত মই কেৰালাত 10 বছৰৰ পৰা কাম কৰোঁ। কাম কৰাৰ পিছত মই ঘৰ বনাৰ 2 লাখ টকা জমা কৰিছিলোঁ আৰু ল'ৰা ছোৱালী দুটাৰ কাৰণে মই সোণা ৰূপা বনাইছিলোঁ। এইখিনি মোৰ গোটাইকেইটা বস্তু লৈ গৈছে, টকা পইচা সোণা বনা এই মোৰ। তাৰপিছতো ই মোক কি কৰিলে, যোৱাৰ পিছত বেলেগ এটা নম্বৰ দি ধমকি দিয়ে। ডেইলি এনেকুৱা ফোন আহে, মই SP কৈ আছোঁ, মই DSP কৈ আছোঁ, মই তোমাক মাৰিম, উঠাই লৈ আহিম, এনেকুৱা ধমকি দিয়ে। মই IC কৈ আছোঁ, তোমাৰ খবৰ বেয়া আছে, এনেকুৱা ধমকি দিয়ে। এই সংক্ৰান্তত আৰক্ষীক অৱগত কৰিছেনে নাই? হয়, মই আজিৰ দিনা 9 তাৰিখ মই চাপতগ্ৰাম থানাত এখন এজাহাৰ দাখিল কৰিছোঁ। এতিয়া আপুনি কি বিচাৰে? মই এতিয়া বিচাৰোঁ আইনে মোৰ উচিত বিচাৰ কৰিব। মই বিচাৰোঁ মোৰ যিখিনি ধন সম্পত্তি লৈ গৈছে এইখিনি মোক ঘূৰাই দিয়ে। মোৰ বিশ্বাস আছে আইনৰ ওপৰত মোৰ উচিত এটা বিচাৰ কৰিব। আপোনাৰ নামটো কি আছিলে? জাহাদুৰ ৰহমান। আপোনাৰ মাইকীজনীৰ নাম কি আছিলে? আফচুন নেহাৰ। আপোনাৰ জাগাখনৰ নাম কি? বাঘমাৰী। আপোনাৰ ল'ৰা ছোৱালী কেইটা? এটা ছোৱালী এটা ল'ৰা। তেওঁলোকৰ বয়স কিমান? এটা ছোৱালীৰ বয়স 9 বছৰ বয়স, ল'ৰাটোৰ বয়স 4 বছৰ। নাইৰেলগাৰ পৰা নিহিতুল হকৰ ৰিপৰ্ট, টাইমছ 24।